অ' গগনা অ' গগনা অঁ গৈছোঁ ৰ এই এফালে আহকচোন অঁ কচোন চেনিটাইজাৰ আছে অঁ আছে ৰ দি আছোঁ এইটো ল এই নাই মোক নালাগে কিয় এইমাত্ৰ কলি লাগে বুলি এই নহয় মানে চেনিটাইজাৰটো অকণ হাতত মাৰি মোক মাল দুটামান দিয়ক কি লাগে কৈ থাক নিগনি চাহ ৰাতিপুৱাই ৰাতিপুৱাই মাথাটো গৰম নকৰিবি মন চন বেয়া হৈ আছেতো অ' গগনা এই শুনক না এই নিগনি মৰা ঔষধটো দিয়ক পইচা দে পিছত দিলে নহ'ব এতিয়াই দে এইটো লওক অ' গগনা কি চাইছে এই ইয়াত প্ৰিয়ংকা চোপ্ৰাৰ ফটো নাই নহয় সেই মহাত্মা গান্ধী ফটোৱে আছে সেইটোৱেইটো প্ৰিয়ংকা চোপ্ৰাৰ ফটোখন থকাহেঁতেন ভালেই আছিল কিন্তু মহাত্মা গান্ধীৰ ফটোখন কেৱল পইচাতহে ওলমি থাকিলহি অ' গগনা কি হ'ল আজি বৰ মুদত আছে দেখোন মন চন বেয়া নেকি অ' গগনা এই কওকচোন কি নহ'ল তই বস্তু পালি নহয় যা আৰে কওক না কি নহ'ল তই যাবিনে নহ'লে নিগনি মৰা ঔষধটো মই খাই দিম অ' কথা গম্ভীৰ দেখোন অ' গগনা সেই নতুনকৈ বিয়া পাতিছে নহয় কিবা সমস্যা হ'ল নেকি গোটেই সমস্যাটোৱে লৈ আহিলোঁ আৰুনো কি বেলেগ সমস্যা থাকিব এতিয়াহে বুজিলো অ' গগনা এই নতুনকৈ বিয়া পতা মানুহ পিছত এডজাষ্ট হৈ যাব হাঁহিছ মইহে এডজাষ্ট কৰিম তাই মানে আৰু কি ৰাতি বাহিৰলৈ গ'লে মোকো খোৱাৰ পৰা উঠাই সেইটো কথা এই ছোৱালী মানুহ এই ৰাতি অলপ ভয় কৰিবই দিয়কচোন এই তাতে আকৌ নতুন মানুহ নতুন ঠাই নতুন ঠাই নহয় তাই ভয় নাখায় তেন্তে অ' গগনা এই কি হ'ল দুৱাৰৰ হুকটো ঢুকি নাপায় গেছত কেৰাহী বহালে ভাজিখিনিয়ে দেখা নাপায় অ' গগনা এইটো একেবাৰে সৰু কথা বুজিছে আপুনি এটা কাম কৰিব কি কাম টুল দুখন বনাব অঁ এখন টুল পাকঘৰত থৈ দিব আৰু এখন দুৱাৰৰ ওচৰত থৈ দিব টেনচন খতম টেনচনৰ কাৰণ সেইটো নহয় তেনেহ'লে কিনো হেৰাল কি বৌ মনোজ বৰ অভাৰ এক্সপ্ৰেছন দিছে ৰিদীপ কি হ'লনো মোৰ বাকী খাতাখন হেৰাল কি গগনদাৰ বাকী বহি চুৰ হ'ল গৈছো কি গগনদাৰ বাকী বহি চুৰ হ'ল গৈ আছো ৰ শুনি বৰ দুখ লাগিল গগনদা আপোনাৰ লগতহে এনেকুৱা হ'ব লাগে নে হয় দেই এই আপোনাৰ নিচিনা এজন দেৱতুল্য মানুহ এই অৱস্থা হ'ব লাগেনে এই তাকেইতো এই দোকানখনত নিবলগীয়া কত বস্তু আছে আৰে কিবা এটা লৈ জানা বাকী বহীখন কিয় নিব লাগে বাৰু কওকচোন গগনদা নহয় মই মানে আপোনাৰ সেইটোহে ক'ব বিচাৰিছোঁ যে আপোনাৰ বাকী খাতাখন মেইন হয়নে নহয় দিয়কচোন তাত ধৰক মানুহখিনি হিচাপ নিকাচ থাকে গতিকে সেইখনটো লৈ যাব নালাগে অঁ এতিয়ানো কেনেকৈ গম পাব কাৰ কিমান বাকী আছিল তহঁতৰো বাকী আছে কিন্তু আছিল মানে নহয় মানে আছে কিন্তু মই লগে লগে বাকী মাৰি দিব পাৰোঁ মই এইবিলাককো বাকী বুলি নাভাবোৱেই না মইতো কেছলেছ ইকনমিত বিশ্বাসটো ৰাখিছোঁ যে গগনদা বিশ্বাস কৰক মইতো আজি বাকী মাৰিম বুলি আহিছোঁ দে মাৰ তেতিয়াহ'লে কিন্তু কেনেকৈ তহঁতৰ যিমান বাকী আছে মোৰ কিন্তু সকলো মনত আছে মই কিয় থাকিব কিয় থাকিব মানে ইমানবোৰ মানুহৰ বাকী আছে কাৰ কিমান বাকী আছে কেনেকৈ মনত ৰাখিব হয়নে নহয় সেইটোৱে মানে গগনদা খেলি মেলি হৈ যাব পাৰে এইটো এতিয়া ধৰি লওক আপুনি ইয়াৰ বাকী আছে 100 টকা মোৰ বাকী আছে ধৰক 200 টকা এতিয়া ইয়াৰটো যদি মোক কয় মোৰটো যদি ইয়াক কয় খেলি মেলি হৈ যাব নহ'ব আৰু মূৰ্খে আপোনাৰ 70 টকা মানহে আছিলে 170 তহঁতৰ যিমানবোৰ বাকী আছে মোৰ সকলো মনত আছে তই পইচা দিম বুলি কৈছিলি নহয় দে এতিয়া এই মোৰ অকণ খেলি মেলি এটা হৈছে নহয় আপুনি এটা কাম কৰক একেবাৰে সেই বাকী বহীখন পাই গ'লে দিম দিয়ক শুন দেই মই যে এজনী চপালোঁ তহঁতে গম পাওঁ আৰু বাকীবোৰ ইমানবোৰ নকৰিবি খৰচ আছে ভাই গগনদা ইমান সৰু বৌজনীক লৈ আপোনাৰ কিহৰনো ইমান খৰচ বিয়া পাতিলে গম পাবি আৰু চুটি চাপৰ হ'লেও মানুহেই ঘৈণীয়ে আৰু গগনদা আপুনিনো বিয়া পাতিবলৈ হয় চুটি চাপৰ মানুহজনীহে পালেনে সমস্যা যিমান ছুটি হয় সিমানেই ভাল তেনেহ'লে দেখোন গগনদা আৰু সমস্যা নাই আৰু আমাৰ সেই বাকী পইচাকেইটা দিবই লাগিব তেনেকৈ বিয়াৰ আগত মই ভাবিছিলোঁ পাছতহে গম পালোঁ যে সৰু জলকীয়া জাল বেছি কম দিছে নে তোৰো জলকীয়াজনী আহিছে
বে ঐ একদিখন মই অলপ আগতে এফালেদি যোৱা দেখিছিলে বুঢ়া বুঢ়া তোক দেখোন পাত্তাই নিদিলে ঐ তাকেইতো হে কিবা কাজিয়া চাজিয়া লাগিছিল নেকি ঐ তেনেকুৱাতো একো লগা নাই আৰু ৰাতিপুৱাতো গুড মৰ্ণিং মেছেজ দিওঁতে ঠিকেই আছে আপুনিও যে আৰু কিয় কি হ'লনো অথনি মই আহোঁতে মন মাৰি থকা দেখিছিলোঁ কিন্তু ইমান যে অন্যমনস্ক মই ভবাই নাছিলোঁ কিয় কি হ'লনো মই আপোনাৰ ক্লাছমেটৰ বহী এখনহে খুজিছিলোঁ অঁ দিলোঁতো দিলে কিন্তু এইখন আপোনাৰ বাকী খাতাহে আছিল এইখন লৈ আহিছোঁ যি দেখিছোঁ বাকীকেইটা দিবই লাগিব অ' হৰি দেখিছানে সেইখিনি বহীৰ লগতে মানে এইখন বহীও আছিল মই মানে মিছাতে বিচাৰি আছিলোঁ এই বেয়া নাপাবা কিন্তু দেই অঁ একো নাই দিয়ক বুজিছোঁ মই ঘৰত অনলাইন ক্লাছ কৰিবলৈ গৈহে দেখিছোঁ থেংক ইউ এইখন লোৱা হয় ঠিক আছে তাইনো আহিছোঁ দিয়ক কেলে আহিব লাগে মোৰ চনা আজি এবাৰো মতা নাই যে তুমি মোক আজিৰে পৰা নেমাতিবা নামাতিবা কিয় কিনো কৰিলোঁ মই তুমি মোক কি কৈছিলা তুমি মোক ভাল পোৱা মই বেয়া পোৱা কাম একো নকৰা অঁ নাই কৰা একো কৰা নাইতো তুমি বেয়া পোৱা কাম গগনদাৰ পৰা বাকী নোখোৱা অঁ মাজে মাজে তোমাৰ সেই বাকী খোৱা হয় পইচা নাথাকিলেতো বাকী খাবই লাগিব দিয়াচোন কিন্তু আমি পইচাকেইটা সময়মতে ঘূৰাই দিওঁ হয়নে নহয় আমিতো বাকী খাওঁ আৰু আমি সময়মতে পইচাটো ঘূৰাই দিওঁ তুমি বাকী খোৱা তাত মোৰ ক'ব লগা নাই তেন্তে দেখিছোঁ নহয় কি কি বাকী খোৱা চিগাৰেট শিখৰ কেপি এইবোৰ খোৱা মানুহক মই বেয়া পাওঁ মোৰ চনা আজিৰ পৰা তুমি মোক নিমাতিবা বাই অ' গগন দা আপোনাক কিহে পাইছিল এই এসোপা লিখিবলৈ ঐ বাকী খালেতো লিখিবই লাগিব চিগাৰেটৰ ঠাইত আইচক্ৰীম লিখিব নোৱাৰো নহয় চেছ আপুনিয়ে মোক চেছ কৰিলে গম পাইছে মইতো শেষেই মোৰ প্ৰেমো শেষ হেই এতিয়াও শেষ হোৱা নাই শুন তহঁতৰ জীৱনটো এতিয়াও বাকী আছে তহঁত উঠি অহা ল'ৰা নিজৰ জীৱনটো এইবোৰ খাই ধ্বংস নকৰিবি এই নিচাযুক্ত বস্তুবোৰে দেহৰ লগতে সম্পৰ্কটো প্ৰভাৱ পেলায় বুজিলি নহয় বুজিলোঁ গগন দা আৰু আজিৰ পৰা মই তহঁতক এইবিলাক বস্তু নেবেচোঁ আৰু আজিৰ পৰা আমিও এইবিলাক বস্তু নাখাওঁ একেদিনাই নহয় ধৰক সময় লাগিব নাখাওঁ কিন্তু নাখাওঁ আমি শুন এইবোৰ বস্তু বেচিবলৈ আমাৰো মন নাযায় কিন্তু কি কৰিবি বাধ্য আৰু তহঁতে যদি এইবোৰ বস্তু খাবলৈ বাদ দিয় বনাবলৈ বাদ দিব বুজিলি ঐ চিৰিয়াছ দেখাই লাভ নাই বাকী বহি পালোঁ যেতিয়া পইচা নিকালো দেখিছ সেইজনে পাহৰা নাই নেপাহৰোঁ আচ্ছা বাকী আৰু ফাঁকি দুয়োটাই যিকোনো ধৰণৰ সম্পৰ্কৰ কাৰণে বিপদজনক গতিকে বাকী আৰু ফাঁকিৰ ক্ষেত্ৰত সাৱধান হ'ব নহ'লে দেখিলেই নহয় অঁ বাকী বুলি কওঁতেই মনত পৰিল আপুনিতো চাই আছে আনন্দ ষ্টেচন এতিয়ালৈকে ছাবস্ক্ৰাইব বাটনটো টিপিলে নাই টিপা ন বাকী নাৰাখিব বাকী আৰু ফাঁকি দুয়োটা সম্পৰ্ক কিছুমানৰ কাৰণে মাৰাত্মক নহয় গতিকে চাই থাকিব আনন্দ ষ্টেচন মৰম কৰি থাকিব আপোনালোকৰ মৰমতেই আমি এইদৰে জীয়াই আছোঁ কাম কৰি থাকিবলৈ প্ৰেৰণা পাইছোঁ গতিকে এই মৰম আদৰ আকুলতাখিনি বাকী নাৰাখিব বাকী মানেই ফাঁকি